गसाइगाव गोथै सह मोनदों। गसाइगावनि उदांफारा गामिनि रामदेव दैसायाव थैनाय सह बोखांदों। गोथै सहखौ दैयाव गोजावना थानाय मोनदों। गसाइगावनि 1 नं साबखाथा गामिनि उदांफारानि रामदेव दैसायाव सासे बोराय सुबुंनि गोथै सहखौ बोखाङो। गामिनि गाहाय सम मुर्मुनि गोथै सहखौ बोखांनो हादों। मिथिनो मोननाय बायदिब्ला सम मुर्मुआ मैया सानजौफुआव हाथायाव थांनायनि उनाव न'आव फैफिनाखैमोन। रायजो राजाफोरा साबखाथा पुलिसनो खौरां हरो आरो गोथै सहखौ बोखांनानै पस्टमर्टमनि थाखाय क'क्राझारसिम दैथायहरो। पुलिसआ गिबि नायबिजिरनायखौ जागायबाय। আমি ইতিমধ্যে যি মৃত্যু হৈছে তাৰ পৰিয়ালৰ লগত আলোচনা কৰি গম পালোঁ যে সি সন্ধিয়া যোৱাকালি বজাৰত গৈছিল বাগটাইগাঁও বজাৰত। বাগটাইগাঁও বজাৰৰ পৰা ঘৰলৈকে উভতি নোযোৱাত ৰাতি প্ৰায় 11টা মানলৈকে ঘৰৰ মানুহে বিচাৰিছে ব্যক্তিজনক, তথাপি মানে পোৱা নাই। তো আজি পুৱাৰ ভাগত বিচাৰিবলৈ ওলাওঁতে দেখা পাইছে বুঢ়াচৰা নদীত ডুব দি মানুহজন মৰি আছে। তো এতিয়া আমি সঠিক ক'ব পৰা নাই এতিয়া নিজে পৰি মৰিছে না কোনোবাই হত্যা কৰিছে, এইটো আমাৰ লগত কোনো তেনেধৰণৰ তথ্যটো নাই। হয়, আৰক্ষী আহিছে, ইহঁতে সোধ-পোছ কৰিছে আৰু ডেড বডিটো পষ্টমৰ্টমৰ কাৰণে ল'বলৈ সাজু হৈছে। নাই, সিহঁতেও ক'ব পৰা নাই হত্যা কৰিব বুলি বা নিজেও মৰিছে, এইটো কোনো সিহঁতেও চাৰ্টিফাই কৰিব পৰা নাই আৰু এইটো ক'ব নোৱাৰিলোঁ।